মেও চাইতে মেওয়ারতে এইছিলে এতে শুরু এতে मेवाड़ राहुल रिता बागेरी से हर साल। और कैसा लगता है इधर आके? बहुत अच्छा लगता है, एनर्जी मिलती है। আমি মেলাতে দিওঁ ৰেগুলাৰ দোকান নহয় বিক্রি বার্তা কেনে চলে? মোটামুটি বেয়া নহয় ঠিকে আছে আৰু কিন্তু কামাখ্যা মন্দিৰত এইটো মানে পিছ গেটটো যি থাকে পিছ গেটেদি আমি সন্ধিয়া হাই গাইস যাও না গাইজ বেলেগ অসুবিধা নাই মানে খিচাৰি খিচাৰি খাই পেলাই য'তে য'তে পেলাইছে তাতে আকৌ খালী ভৰিকে আহিব নোৱাৰি সেইটো এটা বৰ ডাঙৰ প্ৰব্লেম অলপ চাব পাৰে এনেকৈ পিছেলি আছে এনেকৈ বোকা বোকা প্ৰিন্সতটো চাইডালো খোপেই নাই এটা কথা হ'ল মানে আমাৰ কি হ'ল আমাৰ বাকী গোটাই চবৰে চেণ্ডেলিলে থাৰ্ড ক্লাছ মানে মানে হৰেলিও ভাঙিলেও চিঙিলেও ক'ব লাগে না কিন্তু চবৰে অলপ মানে ভাল চেণ্ডেল ভাবা দিবা আৰু মানে এন দুটকে মোৰ জোৰ ভাল আৰু এন দুটকে এনে মজুৰো ইমান ভাল নহয় কিন্তু আমাৰ মানে অলপমান ভাল আমাৰ গেলিও বেয়া নালাগে কিন্তু চবৰে গেলি অলপ বেয়া লাগে সেইকাৰণে আমি আৰু আছেই মোৰ একযোৰ বিক্ৰী কৰিলে আৰু কিনিব লাগিব কিনিবৰ কাৰণে বৰ্তমান ফাইনেন্সিয়েলি দুৰ্বল কাৰণ আমাৰ এইখনৰ পৰা কৰিব পইচাও পোৱা নাই সেয়ে আৰু ক'ৰবাত ভাল জেগাত থৈ লওঁ চাওঁ ক'ত খাব পাৰোঁ আমি এতিয়া খোজকাঢ়ি আছোঁ বহুত খোজকাঢ়ি আছে মানুহ আমি অকল নাই বহুত মানুহ খোজকাঢ়ি আছে ডাক ডাক আহিছে এইডাল খেদিয়ে বুজাবি জানি পাইছিলোঁ চোন অনলাইন অনলাইনে অনলাইন भाई साहब ऑनलाइन है ऑनलाइन है ऑनलाइन नहीं दिया ही नहीं शायद ऑनलाइन है ऑनलाइन गाइस दिया नहीं ए लो 10 টাকা लो আগু করো কন্যা বেশি আনবে গেছি এই পাশি 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 পাও না এই পাশি পাশি এই পাশি এই কন্যা কন্যা পাশি কন্যা হাতখন দেখা পাই আছো অলপত থাকি পাও নাই কন্যা কন্যা হাতখন চাই পিছত লাই পালা এই পাশি এই কন্যার বা টানলে কন্যার বা টানছি কোন ভাই কন্যার বা টানছি বতাল পৰা তাক দিছে কি কেনেকা আনবহি কি গেছি আরে হাতে লৈ নি চিৰিয়াতে কি কাটছি কন্নৰ বা কোন টানি নিছি আহান गाइस बहुत मुश्किल अवस्था बहुत मुश्किल हुआ लेकिन मिला नहीं সিদিনা ভিডিঅ'ত দেখা যায় ড্ৰেইনৰ পানী গ'ল ভাই এইটো ট্ৰেইন নহয় ভাই এইটোৱে বোলে ড্ৰেইনৰ পানী ড্ৰেইনৰ পানী গ'ল মানুহ গম নাপায় গাইছ আৰু বেছি টাইম নাই আমি পাবাৰে আছো মেইন মন্দিৰ পাবা আছো মানে সেই গেছিলে আহিলে দুটা বস্তু সেই কৰিব গেছিলে এক নম্বৰ কথা গেছিলে আপুনি অলপ খুচৰা পইচা লৈ আহিব কাৰণ ইয়াতে সেই গেছিলে MBI বহুত থাকে MBI মানে সেই আৰু মানে আৰু ফ্ৰী পানী বহুত পাব পানীৰ টেনচন নাই বাকি জোতা চেন্ডেল থব 10 টকা দিলি জোতা চেন্ডেল থব পাৰো শিকলেখানৰ টেনচন নাই কিন্তু MBI টেনচনটো অলপ বেলেগ MBI পইচা নিদিলে গালি পাৰে MBI মানে মই কোনটো কথা কৈছো হিজৰাজৰ কথা কৈছো আমাৰ সৰু যে এটা পইচা দিছিল কিবা হেতিছিলে কচোন নামটো ক মই কম দে কচোন কিবা ইছলাম আছিল গিছিলে বাহাৰুল ইছলাম আছিল ইছলাম বে
বেলেগ হলেও বেলেগ কথা ইছলাম সেনেকুৱা কৰিব নালাগে না এতে মানে বেলেগ নাই চাহ আৰু পানী বহুত পাব এইগিলা টেনচন কৰিব নালাগে আজি পৰা সেয়ে আৰু আহবাৰ আহিলে অলপ প্লেনত আহিব ৰাহুলে প্ৰথমতে মাইকটো লৈছিল কথা কম বুলি কিন্তু ভাগাত ধৰছি গৰমো লাগছে মই কৈছিলো 12টাত পাম বুলি আনতে মোৰ কথা বিশ্বাস নকৰা আমি পাবাৰে হ'ল আৰু অলপমান আছে 11টাত আমাৰ প্ৰিন্সে দেখাব কেমেৰামেন প্ৰিন্স দেখাব ধীৰে প্ৰিন্সে পিছু দি হলে আৰু ফালে ভালকে দেখাব পাৰ 12টাত মই 12টাত ঘৰ পোৱাৰ কথা কোৱা নাই নহয় ओके गाइस गाइस ये वही जगह है जिससे हमने जोर पर यूट्यूब करियर स्टार्ट किया था ये वही जगह है মানে প্ৰথমবাৰ যেন এনেকুৱা কথা কৈছিলো যেন মানে সেই প্ৰথমটো ৰেকৰ্ড কৰোতে মানে এনেকুৱা হৈছিল মাইক চাইকটো বাদে দি তেতিয়া মানে এনেকুৱা আছিল মানে কথা কবাই মোৰ ভয় লাগিছিল কিন্তু এতিয়া মানে এতিয়া সলসলে আছে সলসলে বুলি কয় এতিয়া আমাৰ কথিত ভাষাত সেই সলসলে গৈছে মানে এতিয়া মানে এতিয়া ভয়টো নহৈছে আৰু মানে ভয় চয় নালাগে আৰু এতিয়া আৰু পুৰা মানে ক'ব পাৰো আৰু মানে যাহানি ক'ব লগা থাকে সেহানি পুৰা ক'ব লাগিব প্ৰথম দিনে যি ভয় লাগছিল কি কওঁ কি নকওঁ কামাখ্যা মাতা আহি যায় কামাখ্যা মাৰ পাই মাতা আহি যায় এইগিলাখান হৈছিল কিন্তু এতিয়া সেইগিলা নহয় এতিয়া মানে পুৰা ভাল নাই এতিয়া বেলেগো নহ'লে মোৰ পুৰা স্পষ্ট আছে কিমান মানে এটা মানে আমি অলপমান 30 ছেকেণ্ডৰ কাৰণে এতিয়া আমি কমো আধা ঘণ্টামান সেই কৰিছিলো ৰখিছিলো মানে বনাই আছিলো প্ৰত্যেকবাৰে কেঞ্চেল হৈ যায় কামাখ্যা মাতা কোৱা যায় কিবা কিবি বেলেগ কোৱা যায় কিন্তু এতিয়া সেইগিলা নহ'ব এতিয়া আমাৰ পুৰা সলসলে গৈছে আৰু আমি মানে আমাক বেলেগেদি ঘূৰাই দিলে মানে পিছফাল দি আমাক আনি দিলে সেইকাৰণে আমি আকৌ সেইটো জেগা দেখা পালো নহ'লে আমি দেখা নাপালো আমি এনে ওপৰত দি যাব লাগিছিল কিন্তু আমাক তলেদি পঠাই দিলে আৰু এতিয়া পাবাই হ'ল আৰু তলেদিও পাই পেলাই এতিয়া দেখি আছো ভিডিঅ'টো চাই থাকক আৰু আঙুলিটো লাগিছে গাড়ী চুট ব্যৱহাৰ নাই ফোনত লালেবা ধৰছি এদিকে ক'ব পৰা নাই ক'ব পৰা নাই আকৌ হ'ব দে প্ৰথমতে VIP এনেকুৱা আমিও বাৰু এনেকুৱা VIP হে মানুহ ভিৰ দেখছি আপোনালোকে ইমান মানুহৰ ভিৰ কিন্তু সেইবুলিও আমি মানে শ্বৰ্টকাট এটা দি আমাৰ মানে গাঁৱৰ দাদা এটাই এটা কাম মানে এটা হোটেলত থাকে মানে ঘৰৰে মানে আমাৰ একদম ছোটহঁতৰ সৰু জঁতৰ একদম লাগাই প্ৰিন্সৰ সেইকাৰণে আমাক হীৰক দাই ইয়াতে অলপ জিৰাবাই দিলে তাৰপিছত হীৰক দাই শ্বৰ্টকাটেদি লৈ যাব হীৰক দাক দেখি আছোঁ হীৰক দাই বাৰু এতিয়া ওপৰত গৈছে হীৰক দা আহিছে হীৰক দা আহিলে হীৰক দাকো দেখি আছোঁ বাকী আমাৰ এইকেইটাই মেও চাইতে মেওৰ এইছিলে ইয়াতে সৰু ইয়াতে মেওৰ ৰাহুল এতিয়া বাগেৰিছে এইটোতো ছোট এইটো সুৰুজ আৰু বাকী ভিৰ যাওঁ ৰ বাকী এইগিলা ভিৰ এইগিলা ক'ৰবাত গেলি আছে মানে বেছি দূৰ নাই কিন্তু ইয়াৰ পৰাই কিন্তু সেইবুলিও এখানি যাওঁতে কমো 2-3 মিনিট টাইম আৰামছে লাগি যাব 20-30 মিনিট আধা ঘন্টা আরামসে লাগবে সরি মেন মানুষ ভিড় ছোট কি কবি ইমান মানুষ ভিড় মানুহৰ বহুত ভিৰ মানে ভাল লাগছে কিন্তু বহুত বেছি ভিৰ অলপমান কম ভিৰ হ'লে আৰু অলপ ভাল লাগিলে হয় কিন্তু অম্বুবাচীত এইটো এটা মজা বেছি মানুহ থাকিলে মানে বেছি ভিৰ লাগে এতিয়া মন্দিৰ গ'লে যাই আছোঁ আমি তাতে আৰু যাই পেলাই দেখি আছোঁ কি হয় থাক বুলি কৈ দিম ৰাহুলক আমি বিজনেছৰ কথা সোধো ৰাহুল বিজনেছৰ কথা কি কবি তই কি বিজনেছ কৰিব মই नमस्ते गुरुजी नमस्ते तो करो देखिए बाबा राहुल बिजनेस কোনটো বিজনেছ কওঁ মানে আমি ফেলে আহিলোঁ মানুহ চুপৰে কিনে মানুহ 5টামান মানুহ চুপৰে হৈ যাওঁ টোটেল চিধে এনেকৈ শ্বৰ্টকাট লৈ কিনে 500 মান লৈ মানে হীৰক দা কৈছে এইগিলা কৰিব নালাগে এতিয়া হীৰক দা আগত আমি 10টা মানুহ থুপৰে থৈ দিওঁ হীৰক দা এনেও নিবাই লাগিব আমি 10টা থুপৰে 10টা 500কে দিলোঁ
আমাৰ মানে বনাৰস যোৱা খৰচটো ওলাই যায়। বনাৰস নহয় বানাৰসী অসমীয়াত থাকি বনাৰস বুলি কৈছে। বানাৰস এই নেশ্যনেল বা কি হৈ গেল মানে নেশ্যনেল লেভেলত আমি বনাম বুলি ভাবিছিলো ভিডিঅ'টো হিন্দীত আৰম্ভ কৰিছিল ঠিকেই আছিল আজিকালি ভালে গৈছিল এই গাইছে এটা বস্তু তাজা আপুনি এখানে সেইটো direct- গাঁতা এটা মানুহ ডাইৰেক্ট ডমেষ্টিক লেভেল আহি গ'ল গাঁতাটো ঢেৰ দি জুম কৰি এই মানুহটোৰ কাষত আজি সতৰ কথা নকওঁ ফুৰি যদি দাদা পাই বাকী মই অলপ কিবা কথা কৈ দিয়া কথা মই এতিয়া নকওঁ মই কথা কম মই মানে বিচাৰি আছো মই মানে ইণ্টাৰভিউ ল'ম কিন্তু পোৱা নাই ফৰেনাৰ বিচাৰি আছো ফৰেনাৰ পোৱা নাই এইটো মানি বেগটা এই চাবৰ মানি বেগ আছে পইচা আছে নেকি চাওঁ নেকি এইটো চলি ইয়াত মানি বেগ হ'ব লাগছে বাকী আমি এটা অলপ বহু হিৰকদা আহি আছে হিৰকদা গেছি লজত আছে না হিৰকদা লজত গেছি কিবা কাম আছে আহিব তাত আমি যাম আমিও যাওঁছো দেৰি হ'ল। 9টা बच्ची रहो हमारे साथ एक बाबा जी है जो माँ कामाख्या देवी में मंदिर पे हर साल आते हैं हम बाबा से पूछते हैं बाबा जी आप कहाँ से हैं? मैं उज्जैन मध्य प्रदेश से हूँ। मध्य प्रदेश से आप हर साल आते हैं माता मैं हर साल आता हूँ हर साल। कैसा लगता है इधर आके बहुत अच्छा लगता है एनर्जी मिलती है माँ की साधना करते हैं तो उससे अपनी एनर्जी बढ़ती है और उसमें अपना आध्यात्मिक विकास भी होता है। इसलिए आप क्या बोलना चाहेंगे बाकी लोगों को इधर आना चाहिए या नहीं जरूर 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 आना चाहिए माँ भगवती की सदैव कृपा बनी रहती है आने से। थैंक यू बाबा जी हमारे से बात करने के लिए धन्यवाद। और बोल दीजिए जय माता दी जय माँ कामाख्या जय माँ कामाख्या। थैंक यू बाबा जी थैंक यू। আমাৰ লগতে এটা ওচৰৰে বাইদেউ এটা আছে আমি ৰাস্তা দি যাই থাকোঁতে দোকান এখন দেখিলো আমি বাইদেউৰ লগত অলপ কথা পাতো বাইদেউ আপুনি ইয়াতে থাকে হয় ইয়াতে থাকো ইয়াৰে বাসিন্দা হয় আপোনালোকৰ দোকানে মানে অম্বুবাচীতে দিয়ে নে এনেও দিয়ে আমি মেলাতে দিওঁ ৰেগুলাৰ দোকান নহয় বিক্ৰী বাৰ্তা কেনে চলে মোটামুটি বেয়া নহয় ঠিকে আছে আৰু মানুহ সদায় মানে এই 3 দিন ইমানেই হৈছে একদম আৰম্ভণিৰ পৰা 22 তাৰিখৰ পৰা পুৰা এনেকুৱাই ভিৰ চলি আছে আপোনালোকে কিছু কেতিয়া বজালৈকে দোকান থাকে ৰাতি আমি ৰাতি থাকো 12টালৈকে আপোনালোকৰ ইয়াতে ঘৰ হয় ইয়াতে বাইদেউ আমি ধন্যবাদ জনাম আমাৰ লগত কথা পতাৰ বাবে ধন্যবাদ ছাতুৰ ওপৰত আহিলো হীৰকদাই ছাতুৰ ওপৰত লৈ আহিল ছাতুৰ ওপৰত লৈ পেলাই আমি একদম মানে হতভম্ব হৈ গলো কি ভিউ দেখিছো গুৱাহাটীৰ বে চাই লওক মানে সিহঁতে কামাখ্যা মন্দিৰৰ ওচৰতে হীৰকদাহঁতৰ হেৰিছিলে গেষ্ট হাউচ আছো গেষ্ট হাউচৰ ওপৰত আহিলো এই চা গুৱাহাটীখন এই একদম পুৰা এই তাৰ পৰা একদম একে গেলে এই মানুহ সেইগিলা সেইগিলা তলত মানুহ গাইছে একদম মানে একদম প্ৰিন্সে দেখাইছে আৰু এদিকে সূৰ্য ভিডিঅ' কৰিছে গোটা মাহ পাব এদিকে সিটো বমা এই সিদিগিৰ ব্ৰহ্মপুত্ৰ সিদিগিৰ সিটো এটা আৰু এই সিদিগিৰ সেইখন জালুকবাৰী এইখন সেই দলংখন আমাৰ শৰাইঘাট দলং প্ৰিন্সে দেখাই আছে চব আৰু গাইছে এই এইখন ধিয়ানাকে আহিছো এই মই ওপৰৰ পৰা মানুহটো দেখে মানে এই ৰাহুলে যে ওপৰত উঠি আছে এই ওপৰত পানীৰ টেংকি মখা আছে আৰু এইগিলা মানুহ এই এদিকেচোন এইগিলাখান মানুহ উচিত মানুহ ইজন মানে আমি এতিয়া গুৱাহাটীকে বাদি হবে কি উপাৰে আম কেমেৰামেন এতিয়া আমি চতুক দেখাব দিছো পৰশক তো ভিউটো কেনে লাগছি তোৰ কৈ দিয়া না আমি চকু দি যোনটো ফিল পাইছো সেইটো ফিল মানে কেমেৰা দি দেখাব নোৱাৰি কিন্তু সেই বুলি কামাখ্যা মন্দিৰত এইটো মানে পিছ গেটটো যি থাকে পিছ গেটেদি আমি সন্ধিয়া আহিব পাৰো ৰঙা সেই আপোনালোকে দেখা পাইছে জুম কৰি দিছো অলপমান মই বাছ এইটো ব্ৰহ্মপুত্ৰৰ পাৰে এই আপোনাৰ এই একদম যদি মই জুম কৰি দিওঁ জালুকবাৰী আৰু পাৰে দেখা পায় শৰাইঘাট ব্ৰিজ এই সেইটো ভূপেন হাজৰিকাৰ সেইটো আমাৰ মানে ইমান কেমেৰা কোৱালিটি ইমানো ভাল নহয় ন ভূপেন হাজৰিকাৰ সেই আৰু সমাধি ক্ষেত্ৰ এইখন ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট খান মলাং পাহাৰ যিটো আমাৰ ভিউ আমি পাইছো কিন্তু গোটাই গুৱাহাটীখনে আমি ইয়াৰ পৰা চাব পাৰো গাইছ এতিয়া আমি মানে এতিয়া আমি বাহিৰ বিহুৱে মহা দেখাই আছো মন্দিৰত আমি মন্দিৰত গ'লে মেইন মন্দিৰৰ ভিউ দেখাই নাই কাৰণ মন্দিৰত যাম আমি অলপমান কাৰণে মানে অলপমান এই হীৰকদাই খানি জেগাখিনি আমাক চাব দিলে বহুত ভাল লাগিল তাৰপিছত আমি মন্দিৰতো যাম অলপমান পিছত যাম মন্দিৰত প্ৰথমতে আমি এইগিলাখান চালো গাইছ আমি আৰু এতিয়া আৰু মন্দিৰত ওলাম আৰু অলপমান পিছত কাৰণ আমি পটককৈ যাই পাম কাৰণ হীৰকদাই শ্বৰ্টকাট এটা দি লৈ যাব
সেইকাৰণে আমি ইমান টাইম পালোঁ নহ'লেতো আমি যদি হীৰক দা যদি নাছিলে হয় আমি গিলাখান গমেই নাপালোঁ হয়। ভিডিঅ'টোত আমাৰ মানে আজিৰ আৰু এহানি কাৰণে আমি হীৰক দাক স্পেচিয়েলি থেংকছ দিছোঁ আৰু মানে হীৰক দাক বহুতখিনি ক্ষেত্ৰত সহায় কৰিছে। আজি ভিডিঅ'টো চালে গমেই পাব মানুহজন কথা পতা এইবিলাক চব হীৰক দাই কি আমাক সেই কৰি দিছে। এতিয়া আৰু মন্দিৰত যাওঁতে হীৰক দাই লৈ যাব, ভিডিঅ'টো চাই চাওঁ গোটাখিনি কথা গম পাব। মানে ৰ বেয়া আহিব। নখেদি উঠিলে নখেদি যাবে ছিলে যাম ও ভাই ও পজিশনও তাই গেছে মন্দিৰৰ পৰা আহিলোঁ মানে মন্দিৰত আহি ভালে লাগিল। প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ হৈছিল মোৰ, প্ৰথমবাৰ আৰু ৰাহুল প্ৰথমবাৰ, বাকী তিনিটা আহিছে একবাৰ মন্দিৰত আহি ভাল লাগিল। মোৰো প্ৰথম অম্বুবাচী চাই ভালে লাগিল। আজিতো শেষেই হ'ল, মানে ভিডিঅ'টো বনাওঁতে এইবোৰ বহুত কষ্ট হৈছিল। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰোঁ। আৰু ভিডিঅ'টো স্পেচিয়েল থেংকছ হীৰক দা বহুখিনি সহায় কৰিছে ভিডিঅ'টোৰ কাৰণে। আৰু আমি আৰু আমি যাই আছোঁ তলত নামি যাই আছোঁ। এতিয়া আমি ষ্টেচনকে যাম। ষ্টেচন যাবি নে বাছত যাবি? বাছত যাবি অঁ ট্ৰেইন কেইটাত আছে এনে? ট্ৰেইন 3:30 আছে। চ' আমি বাছতে যাম আৰু বাছত যি হয়।